নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে অসম বনাম তামিলনাডুৰ মাজত ৰঞ্জি ট্ৰফিৰ মেচখন আজিৰ পৰা আৰম্ভ হৈছে। এই মেচখনত অসমৰ খেলুৱৈসকলে অতি সুন্দৰ বলিং কৰিলে। তামিলনাডুৰ টিমে কিমান ৰান সংগ্ৰহ কৰিলে, অসমৰ হৈ কিমান উইকেট লাভ কৰিলে, সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটাই অনুৰোধ, চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তামিলনাডুৰ হৈ এন জাগিছনে 125 ৰানৰ ধামাকা এটা ইনিংছ খেলিবলৈ সক্ষম হৈছে। বি ইন্দ্ৰজিতে 77 ৰানৰ এটা সুন্দৰ ইনিংছ খেলিলে আৰু ৰঞ্জন পেটেলে 99 ৰানত নট আউট হৈ আছে। তাৰপিছত বিজয় শংকৰে 52 ৰানৰ এটা সুন্দৰ ইনিংছ খেলি নট আউট হৈ আছে। তো কালি চাব লগা হ'ব ৰঞ্জন পেটেল আৰু বিজয় শংকৰ কিমান সোনকালে অসম টিমে আউট কৰিব পাৰে। অসম টিমে যিমান সোনকালে আউট কৰিব পাৰিব অসমৰ কাৰণে ভাল হ'ব। আৰু অসম টিমৰ বলিঙৰ কথা ক'বলৈ গ'লে মুক্তাৰ হুছেইনে 22 অভাৰ বল কৰি 71 ৰান দি এটা উইকেট লাভ কৰিছে। সুনীল লোকিতে 10 অভাৰ বল কৰি 50 ৰান দি এটা উইকেট লাভ কৰিছে। সিদ্ধাৰ্থ শৰ্মাই 19 অভাৰ বল কৰি 80 ৰান দি দুটা উইকেট লাভ কৰিছে আৰু ৰিয়ান পৰাগে কোনো উইকেট লাভ কৰিবলৈ সক্ষম হোৱা নাই। তামিলনাডু টিমে 4 উইকেট হেৰুৱাই 384 ৰান সংগ্ৰহ কৰিছে। তো চাব লগা হ'ব অসম টিমে কিমান ৰানত তামিলনাডু টিমক অল আউট কৰিব পাৰে। এয়া আছিল ভিডিঅ'খনত কেনে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।